হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাটোৰ আৰম্ভণি মোৰ স্কিন কেয়াৰৰ পৰাই হৈছে। যিহেতু মোৰ স্কিনখন বহুত অইলী, গতিকে মুলতানী মিট্টিৰ ফেচ পেক এটা লগাইছোঁ। আৰু চাওকচোন, মই ঘৰত উল্টাকেই কাপোৰটো পিন্ধি আছোঁ। দেখি যে মানে লাজে লাগি গ'ল। গা ধুই ঘৰৰ থাপনাখনতে ধূপ জ্বলাই গ্ৰীণ টি একাপ খাই স্কিন কেয়াৰ কৰিছোঁ। যদি আপোনালোকৰ কাৰোবাৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম আছে, তেতিয়াহ'লে ল'ৰিয়েলৰ এই চিৰামটো ট্ৰাই কৰি চাব পাৰে। আমাৰ ঘৰত ব্ৰেকফাষ্টত প্ৰায় ৰুটি আৰু ভাজিয়ে থাকে। মোৰ আজি তেনেকৈ খাবলৈ মন নাছিলে। নাৰিকল যিহেতু ঘৰত আছিলে, গতিকে মাহীক ৰুটিৰ ভিতৰত নাৰিকলৰ পুৰ দি বনাই দিবলৈ কৈছোঁ। আৰু আপোনালোকে বাৰু তেলৰ পেকেট হওক বা যিকোনো পেকেটৰ পৰা বস্তু কাটিলে কোনে একেবাৰে এনেকৈ মোৰ নিচিনাকৈ দিয়ে ক'বচোন। আচলতে আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি এনেকুৱা কৰোঁ চাগে। বাৰু মাহীক মই অকণমান সহায় কৰি দিছোঁ। আৰু আপোনালোকে এই পিঠা বুলি কয় নে ৰুটি বুলি কয় মোক জনাবচোন। আৰু লগতে বনাইছোঁ গাখীৰ চাহ। আৰু মোৰ এটা বেয়া স্বভাৱ আছে, মই মানে লাল চাহ একদমেই খাব নোৱাৰোঁ। যেতিয়াই খাম গাখীৰ চাহহে খাম। আৰু আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মই এনেকৈয়ে কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।